Good morning, student. আজি তোমালোকক নৱম শ্ৰেণীৰ নতুন পাঠ্যক্ৰমৰ R-01 পাঠ্যৰ অংকবোৰ বুজাম। তোমালোকে ভিডিঅ'টো চাবা, নিশ্চয় উপকৃত হ'বা। তো মই আগৰ ভিডিঅ'ত তোমাক 10 লৈকে দিছিলোঁ, 10ৰ 6 লৈকে দিছিলোঁ। 10 নম্বৰ কুৱেশ্যনৰ 6 লৈকে দিছিলোঁ। আজি 10ৰ 7ৰ পৰা শিকাম আৰু ভিডিঅ'টো চালে নিশ্চয় উপকৃত হ'বা। এতিয়া 10ৰ 7 নম্বৰটো কি আছে কুৱেশ্যনটো যে সৰল কৰা আছিল। একচুৱেলি সৰল কৰিবলৈ হ'লে তোমাৰ প্ৰথম কুৱেশ্যন মানে কি হৈছে 7 নম্বৰ কুৱেশ্যনটো আছে 1/1 + √2 + 1/√2 + √3 + 1/√3 + √4 আছে। So 1 + √2 আছে, √2 + √3 আছে আৰু √3 + √4 আছে। এই গোটেইকেইটা হৈছে ডিনমিনেটৰ। So আমাৰ কি হয় নৰ্মেলি আমি যেতিয়া সৰল কৰোঁ তেতিয়া আছিল কি লসাগু উলিয়াই লওঁ আৰু লসাগু উলিয়াই তেনেকৈ আমি কি কৰিছিলোঁ সৰল কৰিছিলোঁ। কিন্তু এই ক্ষেত্ৰত আমি কি কৰিম তেনেহেন চিষ্টেমত নকৰোঁ। আমি কি কৰিম প্ৰত্যেকটোকে সেপাৰেটকে পৰিমেয়কৰণ কৰিম আৰু পৰিমেয়কৰণ কৰিলে তোমাৰ কি হ'ব যে হৰত যিটো থাকে ডিনমিনেটৰত যিটো তোমাৰ কি হয় ৰুট মানে স্কুৱেৰ ৰুট থাকে সেই স্কুৱেৰ ৰুটটো তোমাৰ কি হয় হোল নাম্বাৰলৈ কনভাৰ্ট কৰিব লাগে। সো তোমাৰ কি হয় এইটো 1 + √2 আছে, এইটো 1 + √2 থাকিলে ইয়াৰ পৰিমেয়কৰণ কৰিলে 1 - √2 ৰে মাল্টিপ্লাই কৰিব লাগিব। আলটিমেটলি হৰক যি সংখ্যাৰে মাল্টিপ্লাই কৰিম লবকো সেইটো সংখ্যাৰে মাল্টিপ্লাই কৰিব লাগিব। বোথ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ মাল্টিপ্লাই বাই সেম নাম্বাৰ আৰু স্পেচিয়েলি এইটো কনজুগেট বা তোমাৰ কি হ'ব সংযুগ্ম হ'ব লাগে। যেহেতু 1 + √2 আছে সো 1 - √2 দি কৰিছোঁ। নেক্সট তোমাৰ কি আছে √2 + √3 আছে, সো √2 - √3 আছে। বৰ দুয়োটাকে হৰ আৰু লব দুয়োটাকে আমি কি কৰিছোঁ মাল্টিপ্লাই কৰিছোঁ। ঠিক তেনেদৰে নেক্সট নাম্বাৰ 4 আছে √3 + √4 আছে আৰু এইটো কি কৰিছোঁ √3 - √4 ৰে দুয়োটাকে মাল্টিপ্লাই কৰিছোঁ। মানে প্লাস থাকিলে মাইনাস, মাইনাস থাকিলে প্লাস হ'ব। তাৰপিছত চোৱা এইখিনি কি হৈছে a + b হোল ইনটু a - b মানে কি লিখিছোঁ আমি a² - b² লিখিছোঁ। তো a² - b² ইয়াত লিখিছোঁ তোমাৰ কি √3 √2 হোল স্কুৱেৰ মাইনাস √3 হোল স্কুৱেৰ আৰু √3 হোল স্কুৱেৰ মাইনাস √4 হোল স্কুৱেৰ। সো গোটেইকেইটাৰে তোমাৰ কি হয় a + b হোল ইনটু a - b, a + b হোল ইনটু a - b এই পেটাৰ্ণ কৰিছে। সো a² - b² আহি গৈছে। সো তোমাৰ কি হয় এইটো 1 আৰু স্কুৱেৰ কৰাৰ লগে লগে ৰুট চাইনটো উঠি গ'ল। এইটো তোমাৰ কি এইটো 2 - 3 হ'ল আৰু 3 - 4 হ'ল। ওপৰৰ কেইটা 1 ৰ লগত যিহেতু মাল্টিপ্লাই হৈছে একেই আছে গোটেইকেইটা। তাৰপিছত তোমাৰ কি হয় 1 - 2 - 1 পাইছোঁ হয়নে আৰু 2 - 3 - 1 পাইছোঁ আৰু 3 - 4 কি পাইছোঁ -1 পাইছোঁ। এইবাৰ আমি কি কৰিছোঁ যে আগত মাইনাস চিন লৈছোঁ, এইটো প্লাছে মাইনাছে মাইনাস √3 এইটো গোটেইকেইটাকে ব্ৰেকেট দি লৈছোঁ। তাৰপিছত ব্ৰেকেট উঠাই দিছোঁ। ব্ৰেকেট যেতিয়া উঠাই দিছোঁ এটা বস্তু চোৱা এইটো -1 - √2 আছে আৰু ব্ৰেকেটটো যেতিয়া আউট কৰি দিছোঁ তেতিয়া তোমাৰ কি হ'ব -1 প্লাস √2 হৈছে। কিয় -1 - প্লাস √2 হৈছে। এইটো -√2 - প্লাস হৈছে √3 হৈছে আৰু -√3 - প্লাস √2 হৈছে। কাৰণ কিয় স্কুৱেৰ ৰুট অফ 4 is 2 এইটো মই স্কুৱেৰ ৰুট অফ 4 is 2 এইটো ইয়াতে লিখিছোঁ। সো আমি 2 লিখি আহিছোঁ। এতিয়া গোটেইকেইটা তুমি সিম্পলিফাই কৰিলে আমি কি পাওঁ √2 প্লাস আছে মাইনাস আছে কেনসেল যাব, √3 প্লাস আছে মাইনাস আছে কেনসেল যাব। তো 2 - 1 প্লাস 2 টো আগত লিখিছোঁ -1 টো পিছত লিখিছোঁ। 2 - 1 তো এনসাৰ পালো আমি 1। ইয়াৰে এনসাৰ পাইছোঁ 1। এইটো হ'ল তোমাৰ কি 10ৰ 7 নম্বৰটো। এইবাৰ আমি কোনটো কৰিম চোৱা this question is very important. 8 নম্বৰ very important for exam মানে exam point of view পৰা এইটো বহুত বেছি important question আৰু এইটো তোমালোকে চাইয়ে থবা 100% মানে প্ৰায়ে আহি থাকে। এইটো 6 মাহিলীত হওক বছৰেকীয়াত হওক যিহেতু বৰ্ডৰ পেপাৰ হ'ব এইটো বহুত বেছি ইম্পৰ্টেণ্ট। তো এইটো হৈছে তোমাৰ কি হয় √a + x minus √a - x divided by √a + x plus √a - x। ইয়াতে তোমাৰ কি হয় এইটো এটা টাৰ্ম এইটো এটা টাৰ্ম আমি দুটা টাৰ্ম হিচাপত লৈছোঁ। তো মাজত প্লাস চিন আছে হয়নে নহয়। সো তোমাৰ কি হয় প্ৰত্যেক ক্ষেত্ৰতে যেতিয়া অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আহে সৰল কৰা তেতিয়া আমি হৰটো যেনেকৈ কি নহওক পৰিমেয়কৰণ কৰিম। পৰিমেয়কৰণ মানে কি স্কুৱেৰ ৰুটটো উঠাব লাগে। সো √a + x plus √a - x আছে। তো √a + x minus √a - x এৰে মাল্টিপ্লাই কৰিছোঁ হৰটো। কাৰণ কিয় হৰটো এইটো পেটাৰ্ণত কৰিম a + b হোল ইনটু a - b যাতে a + b হোল ইনটু a - b মানে আমি কি পাইছোঁ a² - b² পাইছোঁ।
তো এই প্যাটাৰ্ণত আনিবই লাগিব এইটো হল সো তোমাৰ কি হয় হৰক যিহেৰে মাল্টিপ্লাই কৰিল লবক হেতুৰে মাল্টিপ্লাই কৰিব লাগিব আলটিমেটলি তোমাৰ কি হয় both numerator and denominator multiply by same number so এইটো ওপৰত হ'ব তোমাৰ কি হয় root a plus x minus root a minus x of root a plus x minus root a minus x এ কৈছো তো root a plus x minus root a minus x whole square আৰু এইটো হ'ব square minus b square তো a মানে a plus x root a plus x whole square minus root a minus x whole square তো ওপৰৰ এইখিনি আমি কি কৰিছো a minus b whole square পেলাই দিছো তো যেহেতু a minus b whole square হৈ আছে এইটো ফার্স্ট টার্ম এইটো সেকেন্ড টার্ম সো a square minus 2ab plus b square that is first term square minus 2 into first term into second term plus second term square আমি যি আছে সেই মতে বহাই দিছো আৰু এইটো তোমাৰ গে স্কয়াৰ কৰাৰ লগে স্কয়াৰ ৰুট উঠি গৈছে এইটো a plus x হৈছে আৰু এইটো a minus x হৈছে সো তোমাৰ কি হ'ব এইটো তোমাৰ কি হয় ৰুট ওভাৰ উঠি গল এইটো a plus x whole into a minus x এনেকৈ যদি থাকে আমি কি কৰিব পাৰো a plus x এটা লাইনৰ ভিতৰত আনিব পাৰো পূৰণ কৰিব পাৰো কিন্তু আমি যোগ বা বিয়োগ কৰিব নোৱাৰো মানে এডিশন বা সাবট্ৰেক্ট কৰিব নোৱাৰো এড বা সাবট্ৰেক্ট কৰিব নোৱাৰো কিন্তু মাল্টিপ্লাই কৰিব পাৰো সো তোমাৰ কি হ'ব ৰুট a square minus x square হল এইটো আৰু এইটো a minus x square ৰুট উঠি গল এটা সব তলতো তেনেকুৱা হৈছে এইটো এটা স্টেটমেন্ট লিখি দিছো এইটো কাৰণে যেহেতু আগত মাইনাস চিন আছে মাইনাস চিন থাকাৰ কাৰণে মই কি কৰিছো এইখিনি লিখি দিছো এটা ব্ৰেকেট লৈ লিখি দিছো তাৰপিছত মাইনাস চিনটো মানে কি যেতিয়া ব্ৰেকেটটো অফ কৰি দিছো ওলাই দিছো ব্ৰেকেট ওলাই দিয়াৰ লগে লগে তোমাৰ কি হ'ব a plus x minus a plus x তো মাইনাস চিনৰ ভিতৰটো কি হয় ভিতৰৰ সাইনটো সদায় চেঞ্জ হৈ যায় যদি ব্ৰেকেটৰ আগত মাইনাস সাইন থাকে এটো মনত ৰাখিবা আৰু বহু ল'ৰা ছোৱালী ব্ৰেকেটটো উঠাই দিয়ে কিন্তু সাইনটো চেঞ্জ কৰি নিদিয়ে ফলত হোৱা গণিতটো নোহোৱা হৈ যায় সো তোমাৰ কি হয় a plus x minus a plus x তো a কেনসেল গল তো এটো হ'ব তোমাৰ 2x আৰু এটো a plus a 2a হয়নে আৰু ৰুট 2 into root a square minus x square এখিনি থাকিব তাৰপিছত তোমাৰ কি হয় ওপৰৰ পৰা আমি কমন লৈছো 2 এই দুটাতে 2 আছে গতিকে 2 টো কমন লৈছো 2 কমন লোৱাৰ লগে লগে তোমাৰ কি হ'ব a minus root a square minus x square আছে আৰু ডিভাইড বাই 2x তো 2 2 কেনসেল গল থাকিব आंसर কি হ'ব তোমাৰ a minus root a square minus x square divided by x এটো হৈছে ইয়াৰে आंसर আৰু বহুতেই বেছি ইম্পৰ্টেন্ট কোৱেশ্চন एग्जाम পইণ্ট অফ ভিউ very very important it সবার তোমাকে নিশ্চয় পাৰিবা তাৰ পিছত নাম্বার কি আছে তোমাৰ চোৱা এইবাৰ 11 আছে 11 ত তোমাৰ কি है proof মানে show বা proof that দেখুৱাব দিছে যে তোমাৰ কি है 1 by 2 plus root 3 plus 2 by root 3 5 minus root 3 plus 1 by 2 minus root 5 is equal 0 এইটো বুলি আমাক দেখুৱা হৈছে তো আমি প্ৰথম LHS টো লম LHS টো লোৱাৰ পিছত তোমাৰ কি LHS 1 by 2 plus root 3 plus 2 by root 5 minus root 3 plus 1 by 2 minus root 5 আছে তো এই গতিকেইটা তোমাৰ কি ফার্স্ট এইটো আমি ৰেশনালাইজ কৰিম 2 plus root 3 আছে তো 2 minus root 3 দি both numerator and denominator multiply 2 minus root 3 ঠিক তেনেকৈ root 5 minus root 3 আছে তো both numerator and denominator multiplied by root 5 plus root 3 যেহেতু এটা root 5 minus root 3 আছে ঠিক ইয়াত তোমাৰ কি কৰিছো আমি 2 minus root 5 আছে 2 plus root 5 এৰে মাল্টিপ্লাই কৰিছো both numerator and denominator হৰৰ লগ উভয়কে তাৰ পিছত কি কৰিছো চোৱা এইটো 1 আছে 1 এৰে মাল্টিপ্লাই কৰিলে এইটোৱে হ'ব তো এইটো হ'ব a plus b whole into a minus b তো a square minus b square হ'ব এইটো তোমাৰ কি a square minus b square প্যাটাৰ্ণত গৈছে এইটো a square minus b square প্যাটাৰ্ণত গৈছে ওপৰখিনি আমি মাল্টিপ্লাই বা সিম্পলিফাই একো কৰা নাই তেনেকৈ ৰাখিছো তো এইটো তোমাৰ কি হৈছে চোৱা এইটো হৈছে 2 minus root 3 4 minus 3 হৈছে আৰু এইটো 2 whole into root 5 plus root 3 আৰু 5 minus 3 হৈছে আৰু 2 plus root 5 4 minus 5 হৈছে তাৰপিছত সিম্পলিফাই কৰোতে তোমাৰ 2 minus root 1 হৈছে এইটো 2 whole into root 5 plus root 3 divided by 2 হৈছে 2 2 cancel যাব তো 2 plus root 5 minus 1 হৈছে হল এইটো এনে 1 2 যেহেতু আছে 1 2 ডিনোমিনেটৰ আমি লিখা নাই হা 1 2 লিখি আমি এনেকৈ লিখিছো ডিভাইড কৰি তো এইটো তোমাৰ কি হ'ব 2 2 cancel যোৱাৰ পিছত root 5 plus root 3 হৈছে আৰু minus
2 প্লাস ৰুট 5 এটো মাইনাস প্লাসে মাইনাসে মাইনাস হৈ যাব ব্ৰেকেট দি 2 প্লাস ৰুট 5 লিখিছো এটা চিনতে আমি লিখিব পাৰো কিন্তু লিখা নাই এটা লাইন লিখি দিছো দৰকাৰ হলে সো তোমাৰ কি হয় 2 মাইনাস ৰুট 3 তাৰপিছত তোমাৰ ৰুট 5 প্লাস ৰুট 3 ব্ৰেকেট উঠি গলে 2 মাইনাস আৰু মাইনাস ৰুট 5 হ'ব তো ৰুট 5 মাইনাস আছে প্লাস আছে কেনসেল যাব ৰুট 3 প্লাস মাইনাস কেনসেল যাব আৰু ৰুট 2 প্লাস মাইনাস কেনসেল যাব আলটিমেটলি কি হ'ব টোটালত 0 হৈ গল তো তোমাৰ কি হয় ইকুৱেল RHS যেটো RHS is equal to 0 তো এটো তোমাৰ কি হ'ব LHS equal RHS পাই গল তো এটো দেখুৱা হ'ল বা প্ৰুভ কৰা হ'ল এটো তো নেক্সট কোৱেশ্চনটো আছে তোমালোকৰ কি চোৱা নাম্বার 12 নাম্বার 12 ত কি দিছে যে এটো দিছে √3 = 1.732 আৰু √2 = 1.414 ধৰি তলৰ ৰাশিবোৰৰ আসন্ন মান উলিওৱা সো নাম্বার 1 টো কি আছে 1/√3 minus √2 আছে আৰু √3 ভ্যালু দিছে 1.732 আৰু √2 ভ্যালু আছে 1.414 এইখিনি ভ্যালু দিয়া আছে তো ফার্স্ট স্টেপটো আমি কি কৰিম আমি ৰেশনালাইজ কৰি যাম তো ৰেশনালাইজ কৰিলে তোমাৰ কি হ'ব √3 minus √2 আছে তো √3 minus √2 whole into √3 plus √2 যেহেতু এতে মাইনাস আছে তো √3 plus √2 দি আমি both numerator and denominator of multiply কৰিছো আৰু মাল্টিপ্লাই কৰোতে তোমাৰ কি হয় √3 whole square √2 whole square কাৰণ তো a minus b whole square a minus b whole into a plus b whole square is equal to তোমাৰ কি হয় a minus b whole square है तो এটো পাই গলো আমি সো তোমাৰ কি হয় 3 minus 2 পালো আৰু √3 ভ্যালু 1.732 আছে তো প্লাস 1.414 আছে √2 হলো এই ভ্যালু কেটা পুট কৰিছো তলত হ'ব 3 minus 2 1 ওপৰত এই দুটা প্লাস কৰিলে 3.146 হৈছে তো তোমাৰ কি হ'ব आंसर ইজ 3.146 এটো আৰু এটা বস্তু মনত ৰাখিবা দশমিকৰ পিছত যেতিয়া আমি ডিজিট বিলাক পঢ়ো আসলতে এটো সিঙ্গল ডিজিট এটা এটাকে পঢ়ো দে এটো মনত ৰাখিবা মতে দশমিকৰ পিছত ধৰা 3.146 তেনেকৈ যদি কওঁ এটো एक्चुअली ভুল 3.146 হেতু হে एक्चुअली হা নেক্সট তোমাৰ কি আছে নাম্বার 2 আছে নাম্বার 2 টো 2/√2 plus √3 আছে আগতো আছে √3 minus √2 আছে এতে আছে √3 plus √2 আছে তো এইটো একেদৰে আমি ৰেশনালাইজ কৰিছো এইটো √3 minus √2 দি মাল্টিপ্লাই কৰিছো তো এইটো কৰতে তোমাৰ কি হৈছে as it is তলৰ হৰটোত কি হৈছে 1 ওলাইছে হা হৰত 1 ওলাইছে কিন্তু তোমাৰ কি হয় লগত আছে 2 whole into √3 minus √2 ওলাইছে তো √3 ভ্যালু 1.732 লিখিছো আৰু তোমাৰ কি হয় √2 ভ্যালু 1.414 লিখিলো তো তোমাৰ 2 whole into 1 minus 732 minus এটো হল তো তলত হ'ব 1 তো এটো যদি আমি মাইনাস কৰি লিখো তেতিয়া হলে তোমাৰ কি হ'ব 2 1.732 minus 1.414 পৰা মাইনাস কৰি 2 into 0.318 ওলাল আৰু তলত 1 তো 2 ৰে এটো মাল্টিপ্লাই কৰিলে 636 आंसर দিস এটো হল ইয়াৰে आंसर সো তোমাৰ কি হয় নেক্সট আছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা যদি তেনেকুৱা পৰ্যায়ত বা তেনেকুৱা সাম আহে তেতিয়া হলে তোমালোকে কি কৰিবা প্ৰথম এটা বস্তু মাইন্ড কৰিবা যে হৰটো 10 100 1000 10000 লাখ এনেকুৱা নাম্বাৰত কনভাৰ্ট কৰিব পায় নেকি আৰু হেইটোৱে কৰিব লাগিব কাৰণ কিয় প্ৰতি ক্ষেত্ৰতে আমি কি হয় কিছুমান বস্তু নাপাও কিছু ধৰা 25 25ক 4 ৰে মাল্টিপ্লাই কৰিলে 100 হয় আমি জানো কিন্তু কিছুমান নাম্বাৰ ধৰা 40 42 পুতুককে আমি যেটো তৎক্ষণাত আমাৰ মনলৈ নাহে যে আমি কিহেৰে মাল্টিপ্লাই কৰিলে এটো তোমাৰ কি হয় 100 বা 1000 বা লাখ হ'ব এটো আমাৰ মনত পুতুককে মানে কি হয় তৎক্ষণাতে নাহে যেটো তৎক্ষণাত নাহে গতিকে আমি কি কৰিব লাগিব এনেকুৱা পৰ্যায়ত আমি প্ৰাইম ফেক্টৰাইজ কৰিব লাগিব যেনে তোমাৰ কি হয় 7/25 আছে এটো শর্টকাট 24 ক 4 ৰে মাল্টিপ্লাই কৰা 7 ক 4 ৰে মাল্টিপ্লাই কৰা এটো তোমাৰ কি হয় 28/100 হৈ যাব কিন্তু মই তেনেকে নকয় তোমালোকক স্টেপটো দেখুৱাই দিছো কেনে কৰিব লাগে एक्चुअली এই চোৱা যে তোমাৰ 7/25 তো 25 মানে 5 স্কয়ার তো 5 স্কয়ার যদি আছে যিকোনো সংখ্যা এটা উত্তৰত যদি 5 হয় 5 থাকিলে 5 ক কিহেৰে মাল্টিপ্লাই কৰিলে 10 হয় 2 ৰে হয়নে নহয় যেটো 5 ক 2 ৰে মাল্টিপ্লাই কৰিলে 10 হয় তো এটো 5 স্কয়ার আছে
সেইকাৰণে আমি কি কৰিছো 2 স্কোয়ারেৰে মাল্টিপ্লাই কৰি দিছো হৰ আৰু লগ উভয়কে তো 5 into 2 হোল স্কোয়ার হৈ গ'ল আৰু ওপৰত হ'ব 7 into 4 যেহেতু 2 স্কোয়ার মানে 4 সো আলটিমেটলি এটি 10 স্কোয়ার হল এটি তোমাৰ 28 হল তো 28 by 100 দ্যাটস ইকুয়াল 0.28 যেহেতু 100 ত দুটা জিরো আছে গতিকে এইটো হ'ব ইয়াৰে এনসার এইটো তাৰ মানে কি সদায় হৰটো চাব লাগে হৰটো কি আছে যি সংখ্যাই নাথাকক কিয় তোমাৰ প্ৰথমতে প্ৰাইম ফেক্টৰাইজ কৰিব লাগে আৰু প্ৰাইম ফেক্টৰাইজ যদি তোমাৰ কি এটা ফেক্টৰ 5 ওলাই আৰু 5 ওলালে নেক্সট ফেক্টৰটো তোমাৰ 2 পাবই লাগিব আমি নহলে ইয়াক তোমাৰ কি হয় 0 ডিজিটলৈ কনভাৰ্ট কৰিব নোৱাৰি সো নেক্সট তোমাৰ নাম্বাৰ 2 কি আছে 40 আছে 3 by 40 আছে আৰু 3 by 40 যদি থাকে তোমাৰ কি 40 ৰ কি 8 5 jar 40 কৰি লিখিব পাৰো মানে তো 8 মানে হৈছে তোমাৰ কিমান 2 কিউব 8 মানে যেহেতু 2 কিউব পালো আৰু ইনটু 5 হয়নে 2 কিউব ইনটু 5 পালো সো 3 into 5 square 5 square কিয় দিছো এটা 2 কিউব আছে নহয় 2 যেহেতু তিনিটা আছে ও 5 এটাহে আছে গতিকে আমি কি কৰিব 5 ক তিনিটা কৰিব লাগিব আৰু তিনিটা যদি কৰিব লগা হয় তেতিয়া হলে তোমাৰ কি হ'ব 5 ক স্কয়াৰ দি মাল্টিপ্লাই কৰিব লাগিব মানে 5 into 5 স্কয়াৰ কৰিছো তো 5 into 5 স্কয়াৰ কৰাৰ লগে এটা 1 আছে 1 plus 2 equal 3 হ'ল তো ডিনোমিনেটৰক যেহেৰে মাল্টিপ্লাই কৰিম নিউমাৰেটৰক ও সেই সংখ্যাটোৰে মাল্টিপ্লাই কৰিব লাগিব সো তোমাৰ কি হয় 5 স্কয়াৰ দি নিউমাৰেটৰক মাল্টিপ্লাই কৰিছো তো ওপৰত হ'ব 3 into 25 আৰু তলত হ'ব 2 কিউব into 5 কিউব সো 2 into 5 হোল কিউব হল আৰু ওপৰত হ'ব 3 into 25 দ্যাটস ইকুয়াল 75 হল সো তোমাৰ কি হয় 75 by 10 কিউব হল আলটিমেটলি 75 by 10 কিউব হোৱাৰ লগে তোমাৰ কি হ'ব 1000 10 কিউব মানে হৈছে 1000 তো 75 by 1000 আৰু এটো ডেসিমেললৈ কনভাৰ্ট কৰো 0.075 এইটো হ'ব ইয়াৰে এনসার এইটোৱে গতিকে ক্লাস 10 তো এনেকুৱা সাম তোমালোকে পাবা গতিকে বুজি ল'ব লাগিব আৰু বুজি পালে নিশ্চয় কি হয় অনায়াসে কৰিব পাৰো এইটো তোমাৰ কি হয় নাম্বাৰ 3 নাম্বাৰ 3 তো একেবাৰে ইজিলি আছে 3 by 100 আছে তো 3 by 100 মানে কি হয় 0.03 এইটো অনায়াসে কৰিব পাৰো আমি নেক্সট তোমাৰ নাম্বাৰ 3 আছে কি যে 23 divided by 5 square into 2 cube আছে তাৰ মানে 2 আছে 3টা 5 আছে 2টা সো 5 2 যদি 3টা থাকে 5 হল আমি 3টাই কৰিব লাগিব আৰু 5 যদি 3টা থাকে 2 যদি 2টা থাকিলে দেন তেতিয়া 2 আমি কি কৰিব লাগিব 3টাই কৰিব লাগিব এটো নিয়ম আৰু তোমাৰ কি হয় এটা চোৱা তো 5 যেহেতু 2টা আছেই আগৰ পৰা এটা 5 এক্সট্ৰাকে লৈ লৈছো কাৰণ 2 কিউব আছে নহয় দুটাৰে পাৱাৰ একে কৰিব লাগিব হা যেহেতু একে কৰিব লাগিব সেইকাৰণে আমি কি কৰিছো 5 এৰে হৰ আৰু লগ দুটাকে মাল্টিপ্লাই কৰিছো তো তলত 5 কিউব into 2 কিউব হল আৰু ওপৰত 5 into 23 115 হৈ গ'ল তো 5 into 2 হোল কিউব কৰিছো তাৰপিছত 10 কিউব হল তো তোমাৰ কি হ'ব এইটো 115 divided by তোমাৰ কি হ'ব 10 cube means 1000 115 by 10 1000 that's equal 0.115 এইটো হল ইয়াৰে দশমিক মানে কি হয় মানে কি আকাৰ দশমিকৰ প্ৰকাশ কৰিলে হ'ব 0.115 নেক্সট তোমাৰ কি আছে নাম্বাৰ 5 to 14 by 175 এটা সো 175 ক আমি যিকোনো সংখ্যাৰে মাল্টিপ্লাই কৰিলে মানে কি হয় 1000 10 100 বা 10000 তেনেকুৱা সংখ্যা নাপাও গতিকে আমি কি কৰিছো এইটো ইয়াতে 175 ক প্ৰাইম ফেক্টৰাইজ কৰিছো আৰু প্ৰাইম ফেক্টৰাইজ কৰোতে তোমাৰ কি হৈছে এইটো 5 স্কয়াৰ আৰু 7 হৈছে তো 5 স্কয়াৰ into 7 কৰিছো আৰু 14 তো ওপৰত আছে গতিকে তোমাৰ কি 7 আৰু 14 ডিভাইড কৰিলে কি হ'ব 2 হ'ব তো ওপৰত হৈছে তোমাৰ কি 2 আৰু তলত হৈছে 5 স্কয়াৰ তো 5 স্কয়াৰ থাকিলে তোমাৰ কি 2 স্কয়াৰেৰে মাল্টিপ্লাই কৰিব লাগিব এইটো তুমিও আমি কৈছো অলৰেডি যেহেতু তোমাৰ কৰিবই লাগিব তো 5 স্কয়াৰ into 2 স্কয়াৰ তো হৰ আৰু লগ উভয়কে আমি 2 স্কয়াৰেৰে মাল্টিপ্লাই কৰি লওঁ তো কৰতে তোমাৰ কি হয় ওপৰত হ'ব তোমাৰ 2 4 jar 8 হ'ব আৰু তলত হ'ব 5 into 2 হোল স্কয়াৰ দ্যাটস ইকুয়াল 10 স্কয়াৰ এটো হল তো 8 by 10 স্কয়ার মানে 10 into 10 দ্যাটস ইকুয়াল 100 তো 8 by 100 মানে হৈছে 0.08 এইটো হ'ব ইয়াৰে आंसर তো দেখিছা যে কিমান ডাঙৰ এটা গণিত যদি তুমি মানে হৰণ কৰিব লগা হয় তেতিয়া হলে এটা পেজ যাব মানে কি হয় আৰু গোটেই বস্তুখিনি খেলিমেলি হোৱাৰো মানে ভুল হোৱাৰো মানে চান্স থাকিব কিন্তু এনেকে যদি কৰা না তেতিয়া হলে তোমালোকে যিকোনো হিৰতে মানে পৰীক্ষাত আহা কোৱেশ্চন এটো হৈছে কম্পিটিটিভ এক্সামত আহা কোৱেশ্চনো হয়
আৰু এনেকুৱা টাইপৰ কুৱেশ্যন বিলাক আহে আৰু সুধে কি যে ইয়াৰে দশমিকৰ পিছত কিমানটা ডিজিট থাকিব বা এইটোৱে দিলে ইয়াৰ দশমিকৰ পিছত কিমানটা ডিজিট থাকিব যদি এমসিকিউ তোমাৰ এইটো আহে যে এই সংখ্যাটোৰ দশমিকৰ পিছত কিমানটা ডিজিট থাকিব তেতিয়া তুমি চাবা যে 5 আৰু 2 আছে ইয়াৰ উৎপাদক হৰটো আৰু 5 ৰ পাৱাৰ আছে স্কয়াৰ আৰু 2 ৰ পাৱাৰ আছে 3 যেহেতু তোমাৰ কি হয় 2 ৰ পাৱাৰটো ডাঙৰ তো তোমাৰ কি হয় যেটো পাৱাৰ ডাঙৰ থাকে যদি 5 ৰ পাৱাৰটো ডাঙৰ থাকে তেতিয়া হলে হেতু লিখিবা আৰু 2 ৰ পাৱাৰ ডাঙৰ থাকে তেতিয়া হলে হেতু লিখিব লাগিব যেহেতু 5 ৰ পাৱাৰটো ডাঙৰ আছে কিউ আছে 3 আছে সো দশমিকৰ পিছত তোমাৰ কি হয় তিনটা ডিজিট থাকিব আৰু এনসাৰত তুমি যদি চোৱা 0.115 পাইছনে আমি যে এটো হল তোমাৰ কি হয় মুখে মুখে কব পাৰা আৰু হেতু ট্ৰিক্স বিলাক শিকি ললে তোমালোকৰ কাৰণে ইন ফিউচাৰ সহজ হৈ উঠিব নেক্সট তোমাৰ কি আছে এইটো যে তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা তো শতকৰাবোৰক যদি আমি ভগ্নাংশত প্ৰকাশ কৰিব লগা হয় তেতিয়াহলে তোমাৰ কি হ'ব ফাৰ্স্ট আছে 53% তো পার্সেন্ট মানে এসি আউট অফ 100 এখৰ ভিতৰত কিমান পোৱা হেতু বুজাইছে তো 53% মানে 53/100 ইটো হ'ব তো 50% মানে এসি 50/100 তো এটো তোমাৰ সিম্পলিফাই কৰিলে হাফ হ'ব আৰু হাফ পার্সেন্ট মানে আউট অফ 100 হাফ পাইছে তো আউট অফ 100 হাফ পোৱা মানে তোমাৰ কি হ'ব এটো যদি সিম্পলিফাই লৈ 2 টু হৰ আছে হৰলৈ নামি আহিব তো 2 * 100 1/200 হ'ব ইয়াৰে आंसर এটো বস্তু তো 100% মানে আউট অফ 100 100 তো 100/100 দ্যাটস ইকুয়াল 1 এটো নেক্সট তোমাৰ কি হ'ব 0.01% আছে তো 0.01% যদি থাকে তেতিয়াহলে তুমি কি কৰিবা প্ৰথমতে আমি 0.01% এটি ডেসিমেললৈ মানে ফ্ৰেকশনলৈ কনভাৰ্ট কৰো ভগ্নাংশত কনভাৰ্ট 1/100 হ'ব পার্সেন্ট টু পার্সেন্ট হৈছে তাৰ পিছত পার্সেন্টৰ কাৰণে কি কৰিম 1/100 ডিভাইড বাই 100 যেটো পার্সেন্ট আছে এই পার্সেন্টৰ কাৰণে এই তলৰ 100 টো আহিছে তো 100 এই তলৰ 100 টো তলত নামি আহিব নামি আহিলে 1/100 * 100 দ্যাটস ইকুয়াল তোমাৰ কি হ'ব 1/10000 এটো হ'ব ইয়াৰে आंसर হল তাৰ পিছত তোমাৰ কি হয় 15 ইংৰাজী দিছে তলৰ ভগ্নাংশবোৰ শতকৰাৰ ওপৰত লিখা ভগ্নাংশ আছে ভগ্নাংশৰ ওপৰত দিয়া আছে এগুলা শতকৰাৰ ওপৰত কৰিব লাগে আৰু শতকৰাৰ ওপৰত যদি কৰিব লগা হয় তেতিয়াহলে তোমাৰ কি হ'ব 100% এ মাল্টিপ্লাই কৰিব লাগিব তো হাফ ইনটু 100% দ্যাটস ইকুয়াল টু সিম্পলিফাই কৰিলো এটো হ'ব 50% নেক্সট তোমাৰ 1/4 আছে 1/4 ক যদি 100% এ মাল্টিপ্লাই কৰিলো তেতিয়াহলে তোমাৰ কি হ'ব 25% হ'ব তো নেক্সট আছে তোমাৰ কি 3/20 তো 3/20 তো 3/20 হলে 3/20 into 100% that's equal to তোমাৰ কি হ'ব 20 ৰে 100 5 টাইম যাব 5 into 3 that's equal 15% নেক্সট তোমাৰ কি আছে 42/125 42/125 আছে সো এইটো যদি আমি পার্সেন্টলৈ কনভার্ট কৰি দিও তেতিয়াহলে তোমাৰ কি হ'ব 42/125 into 100% that's equal 125 ৰে 5 টাইম যাব আৰু 100 যাব তোমাৰ 25 ৰে 4 টাইম আৰু তোমাৰ কি 125 ক যাব 5 টাইম তো 4/5 মানে 4 into 42 হ'ব তোমাৰ কি 4 2 * 8 4 4 * 16 168 আৰু তলত হ'ব তোমাৰ 5 তো এটো ডেসিমেললৈ কনভার্ট কৰিব পাৰা নকৰিলেও কথা নাই যেটো তোমাৰ কি হয় শতাংশৰ ওপৰত আমাক কৰিছে প্ৰকাশ নেক্সট তোমাৰ কি হয় 0.25 আছে তো 0.25 মানে তোমাৰ কি হ'ব মানে 0.25 থাকিলে তোমাৰ কি হ'ব এটো 25/100 25/100 হ'ব ডেসিমেললৈ কনভার্ট কৰিলে তো ডেসিমেললৈ কনভার্ট কৰাৰ পিছত যদি আমি 100% এ মাল্টিপ্লাই কৰো তো এটো হ'ব 25% নেক্সট তোমাৰ নাম্বাৰ 4 টু বি 6 টু বি আছে 1.25 তো 1.25 ক যদি আমি ডেসিমেলত কনভার্ট কৰো কি হ'ব 125/100 হল তো 100% এ এটো যেতিয়া মাল্টিপ্লাই কৰিম তো 125% হ'ব ইয়াৰে आंसर তো এটো হ'ব ইয়াৰে आंसर নেক্সট তোমাৰ কি হ'ব নাম্বার 16 নাম্বার 16 টো কি আছে চোৱা যে কোনো এটা চৌকিছে যে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াব দিছে কোনো এটা বস্তু 10% লাভত তোমাৰ কি হয় বিক্ৰী কৰা হ'ল তাৰ কিনা দাম আৰু বেচা দাম উলিয়াব দিছে মানে বেচা দামৰ অনুপাত উলিয়াব দিছে তো আমি ধৰা কিনা দাম নাজানো কিনা দামটো 100 টকা বুলি লৈছো 100 টকা আমি কিনা দাম লৈছো যেহেতু কিনা দাম 100 টকা
তো 10% লাভ হলে সাপোজ তুমি 100 টকাত বস্তু এটা কিনিছা, তুমি 10 টকা লাভত বিক্ৰী কৰিলা, তাৰমানে কি 100 টকাত 10 টকা লাভ কৰিছা, তো তোমাৰ বেচা দাম কিমান হ'ব 100 যোগ 10 সমান 110 টকা, আৰু 110 হ'ব ইয়াৰে সেলিং প্ৰাইস, তো বেচা দাম। সো তোমাৰ কি হয় এতিয়া ওলাব হৈছে কি যে কিনা দাম অনুপাত বেচা দাম কিমান হ'ব, কিনা দাম আছে 100, বেচা দাম পালো 110, তো 10:11 ইয়াৰে অনুপাত। নেক্সট এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন। এইটো তোমাৰ কি হয় কম্পিটিটিভ এক্সামৰ কাৰণে এইটো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন। তো চাই লোৱা যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, লাভৰ শতকৰা হাৰ কিমান হ'ব? তো মানুহজনে কি কৰিছে যে 30টা কণী কিনি আনিছে, আৰু 30টা কণী কিনোতে তো যিমান খৰচ হৈছে, তো 20টা কণী বিক্ৰী কৰিয়ে সেইখিনি টকা পালে তাৰমানে। আলটিমেটলি ধৰা হল এটা কণীৰ বেচা দাম কিমান x টকা, তো 20টা কণীৰ বেচা দাম কিমান হ'ব 20x, তো 30টা কণীৰ বেচা দাম কিমান হ'ব 30x। দেখ কথাটো তোমাৰ কি 20 টকাত আনিছিল 30 টকা পালে 30টা কণী, 10 টকা লাভ ওলাইছে। আকৌ তোমাৰ কি প্ৰশ্ন মতে কি দিছে তোমাৰ যে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান, 20টা কণীৰ বেচা দামটো আমি কিমান পাইছো 20x, তো 30টা কণীৰ কিনা দাম সমান 20টা কণীৰ বেচা দাম, তাৰ মানে কি হ'ব 20টা কণীৰ বেচা দাম আছে 20x, 30টা কণীৰ কিনা দাম বেচা দাম আছিল তোমাৰ কিমান 30x, আৰু 30টা কণীৰ কিনা দাম আছিল 20x, তো বেচা দামটো কিনা দামতকৈ ডাঙৰ পাইছো, তো তোমাৰ কি হ'ব 30x greater than 20x, that is লাভ। এটাকে লাভ সমান কিমান হ'ব, লাভ হ'ব তোমাৰ 30x minus 20x equal 10x, এইখিনি লাভ, আৰু লাভৰ শতকৰা শতাংশ তোমাৰ কি হ'ব লাভ পাৰ্চেন্ট ইকুৱেল লাভ বাই কিনা দাম ইনটু 100%, that equal তোমাৰ কি হ'ব লাভ হৈছে 10x, কিনা দাম হৈছে 20x, তো তোমাৰ কি হ'ব 10x by 20x into 100%, তো এইটো তোমাৰ কি হ'ব 20 কে 100ক মানে ডিভাইড কৰিলে তোমাৰ 5 টাইম হ'ব, 5 into 10 50, x কেনসেল যাব, তো তোমাৰ কি হ'ব লাভ শতাংশ হ'ব বা তোমাৰ কি হ'ব লাভ শতাংশ হ'ব তোমাৰ ইয়াতে 50%, দোকানীজনে আলটিমেটলি 50% লাভ কৰিলে। আন্ডাৰস্ট্যান্ড এইটো বস্তু। গতিকে এতিয়া তোমাৰ কি হয় সদায় বেচা দামত তুমি টাৰ্মটো ওলাই ল'বা, তেতিয়া তোমালোকে কি পাবা ইজি পাবা। হা, কিনা দামৰ পৰাও কৰিব পাৰি, কিন্তু তোমাৰ কি হয় বেচা দামৰ পৰা কৰিলে তোমালোকৰ কাৰণে সহজ হ'ব, আৰু এইটো বহুত বেছি ইম্পৰ্টেন্ট। ষ্টেট লেভেলৰ বা তোমাৰ কি ৰেলৱে SSC টাইপৰ পৰীক্ষাটো এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰায়ে আহি থাকে, ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন। নেক্সট আৰু এটা দিছে কি যে এটা বস্তু নাম্বাৰ 18 টো দিছে কি যে এটা বস্তুৰ কিনা দাম 2100 টকা, কিমান 2100 টকা, 10% লাভত তেওঁ কি কৰিলে বিক্ৰী হলে বস্তুটোৰ বেচা দাম কিমান হ'ব? সেইটো মই দুটা মেথডতে কৰিছো, এটা তোমাৰ কি হয় ইউনিটৰী মেথড মানে ঐকিক প্ৰণালীত কৰিছো, আৰু এটা দিছো তোমাৰ কি হয় সূত্ৰ প্ৰয়োগ কৰিব কৰিছো। যে চোৱা যে ইয়াতে কিনা দাম কিমান দিছে 2100 টকা, কিনা দাম দিছে 2100 টকা আৰু লাভ দিছে 10%। এটা চোৱা যদি কিনা দাম 10% মানে কি 100 টকাতহে লাভ 10 টকা, সো তোমাৰ কি হয় যদি কিনা দাম 100 টকা হয় তো বেচা দাম কিমান হ'ব 10% লাভত, যদি কিনা দাম 100 টকা হয় বেচা দাম হ'ব 100 প্লাস 100, তাৰ মানে কি 100 প্লাস 10 is equal to 110 rupees হ'ব, 110 টকা হ'ব বস্তুটোৰ বেচা দাম, যেহেতু তেওঁ 10% লাভ কৰিছে। যদিহে বস্তুটো 100 টকাত কিনি আনে তেতিয়াহ'লে তেওঁ কি কৰিব 110 টকাত বিক্ৰী কৰিব। যদি 1 টকা কিনা দাম হয় তেতিয়াহ'লে বেচা দাম হ'ব 110 by 100, আৰু যদি বস্তুটো 2100 টকাত কিনি আনে তেতিয়াহ'লে তোৰ কিমান টকা লাভ হয়, 100 টকাত লাভ হয় 10 টকা, তো 2100 টকাত লাভ হয় যিমানখিনি, সেইখিনি কিনা দাম মানে কি হয় যিটো কিনা দামৰ লগত লাভখিনি যোগ কৰিলেও তোমাৰ কি হ'ব বিক্ৰী দামটো ওলাই যাব। বা তোমাৰ কি হয় আমি যদি ইউনিটৰী মেথডত কৰোঁ তেতিয়াহ'লে 2100 টকা কিনা দামত বেচা দাম কিমান হ'ব 110 into 200 2100 divided by 100, তো এইটো সিম্পলিফাই কৰাৰ পিছত কিমান টকা পালো 2310 টকা, তাৰ মানে বস্তুটোৰ বেচা দাম কিমান হ'ব 2310 টকা। এইটো বহুত বেছি ইম্পৰ্টেন্ট মানে তোমালোকে জানিবও লাগে, কাৰণ যেতিয়া তোমালোকে শ্বপিং মলত কিবা এটা বস্তু কিনিবলৈ যোৱা তাতে ডিসকাউন্ট থাকে, আৰু ডিসকাউন্ট যদি তোমাৰ কি ক্যালকুলেশন ভালদৰে কৰিব জানা তোমালোকৰ বাজেটৰ ভিতৰত তোমালোকে বস্তুবিলাক ল'ব পাৰা। যদি তোমালোকে ডিসকাউন্ট কেনেকৈ ওলাব লাগে নাজানা বা ডিসকাউন্ট মানে কি নাজানা তেতিয়াহ'লে তোমাৰ দিগদাৰ হ'ব। কেতিয়াবা কি হয় শ্বপিং মল বিলাকত আমি ঠগ খাব লগা হয়, কেনেকে যে আপ টু 50% দিয়ে, আপ টু মানে কি হয়
তোমাৰ সিলেক্টেড আইটেমত কোনবা এটা 50% থাকিব আপ টু মানে তোমাৰ 1 ৰ পৰা 50% দিছে তোমাৰ কোনবাটো 2% থাকিব পাৰে যদি আমি ভাবো যে 50% ডিসকাউন্ট দিছে গতিকে আমি ঠক খাব পাৰো গতিকে তোমাৰ কি হয় হেতু বস্তু বুজি ললে সুবিধা হয় আপ টু মানে হৈছে তোমাৰ 1 ৰ পৰা 50% আৰু ডাইৰেক্ট ফ্লেট ডিসকাউন্ট হৈছে তোমাৰ কি হয় ডাইৰেক্ট ডিসকাউন্ট মানে কি 50% মানে এটা বস্তু যদি 1000 টকা থাকে 50% মানে তুমি আধা পইচাহে দিব লাগে হেনেকুৱা সো নেক্সট তোমাৰ কি সেকেন্ড মেথডটো কি দিছে তোমাৰ মই সূত্ৰ প্ৰয়োগ কৰি গৈছো তো SP = 100 ইনটু প্ৰফিট পারসেন্ট ডিভাইড বাই 100 ইনটু CP এটা SP মানে হৈছে সেলিং প্রাইস মই তলত দিছো সেলিং প্রাইস মানে হৈছে বিক্রি দাম বেচা দাম আৰু CP মানে হৈছে তোমাৰ কি হয় কস্ট প্রাইস কিনা দাম আৰু প্রফিট পারসেন্টটো হৈছে P পারসেন্টেজ প্রফিট পারসেন্ট দিছে যেহেতু তোমাৰ কি দিছে যে কন্ডিশনত কি দিছি SP = 100 + P% ডিভাইড বাই 100 ইনটু CP তো তোমাৰ কি হ'ব 100 + 10 প্রফিট পারসেন্ট 10 আছে তো আমি 10 দিছো যেহেতু 10% প্রফিট দিছে তো ডিভাইড বাই 100 এটো ব্র্যাকেটটো দি দিবা তো 201 2100 সো 110 বাই 100 ইনটু এটো তো এটো তোমাৰ কি হয় ডাইৰেক্ট ওলাই গ'ল সূত্ৰ প্ৰয়োগ কৰিব পাৰিলে ভাল কিন্তু সূত্ৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ খেলিমেলি হয় সূত্ৰবিলাক মনত নাথাকে আৰু সেই কাৰণে খেলিমেলি হোৱাৰ কাৰণে মই কি হয় দুটা মেথড কৈছো যিয়ে যিটো মেথডত ইজি পোৱা সেইটো মেথডত কৰিলেই হ'ল আৰু কেৱল শুদ্ধ হ'ব লাগে নেক্সট তোমাৰ কি আছে নেক্সট